আমাৰ 10 to 20% আমাৰ ডিসকাউন্ট চলি আছে আমাৰ কেমিকেল ওয়ার্কস লাইক What is up people, welcome back to my YouTube channel another vlog আৰু আজি ডাইৰেক্ট মটো ব্লগিং পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু লাষ্ট ব্লগ আপোনালোকে চালে ধুনীয়া এটা ব্লগ দিছিলোঁ আপোনালোকক আৰু এতিয়া আজি গৈ আছোঁ বৰ্তমান কাহিলীপাৰা আৰু কিয় গৈ আছোঁ আপোনালোক গোটেইখিনি কৈ যাম ধুনীয়া এটা জেগাত গৈ আছোঁ আৰু তাৰ আগতে মটো ব্লগিং গোটেইখিনি কৈ যাম খালি আপোনালোকে স্কিপ নকৰি ভিডিঅ' চাই থাকিব আৰু মোৰ লগত আছে লোহিত আৰু আগত গ'ল এজন ল'ৰা এজনী আৰু তাকো চিনাকি কৰাই দিম ব্লগ এতিয়া ডাইৰেক্ট গৈ আছোঁ আপোনালোকক দেখাই যাম গোটেইটো কমপ্লিট খালি চাই থাকিব আৰু মেইন কথা আপোনালোকে ভইচটো ক'ব যে কেনেকুৱা হৈ আছে ঠিকে হৈ আছে চাগে আশা কৰোঁ এতিয়া আছোঁ বৰ্তমান ভেটাপাৰা তিনিআলি নে ভেটাপাৰা চাৰিআলি য়েছ এতিয়া আছোঁ বৰ্তমান ভেটাপাৰা চাৰিআলি আৰু পূৰা জাম এনেই এইফালে গৰম আৰু পূৰা হাফ পিন্ধিছে ভাবিছে পূৰা হাফ পূৰা ৰ'দত একদম খাই দিব ওলাই দিওঁ ৰ'বা প্ৰথমতে গৈ আছোঁ অলপমান লালমাটিৰ ফালে কাৰণ সৰুকৈ কিবা এটা কাম আছে তো সেইটো কৰি গৈ আছোঁ আমি আমাৰ ডেষ্টিনেশ্যন মানে য'ত যাম বুলি কৈ আছোঁ আৰু এতিয়া নকওঁ আপোনালোক ছাছপেঞ্চ হয় গম পাব অলপ মানে ঠাইডোখৰত যাই লওঁ তাৰপিছত আপোনালোক গোটেইখিনি ক'ম যে কিয় আহিছোঁ ক'ত গৈ আছোঁ সকলো কৈ যাম আৰু তাৰ আগতে অলপ লালমাটি সৰুকৈ এটা কাম আছে তো কামটো কৰি লওঁ লালমাটিৰ কামটো কৰা হৈ গ'ল কমপ্লিট আৰু এতিয়া ওলাই গৈ আছোঁ বৰ্তমান এতিয়া য'ত যাম বুলি কৈছিলোঁ মানে কাহিলীপাৰা গৈ আছোঁ আৰু এতিয়া আছোঁ বৰ্তমান মই ভেটাপাৰা তো গম পাইছে ভেটাপাৰা ৰ'দ হয়তো আৰু এতিয়া আছে ভেটাপাৰা মেইন মানে কি আৰু ট্ৰেফিক পইণ্টত মেইন মানে এইটো কি ৰখাটো তো মই আগৰ দুটামান ভিডিঅ'টো কৈছোঁ মানে মই যিবাৰে আহোঁ সেইবাৰে এই ভিৰটো মানে পাওঁৱে মই ট্ৰেফিকটো পাওঁৱে তো আজিও ছেম একে কথা ট্ৰেফিক পাই গ'লোঁ চবৰ পৰা চবে ৰেচ খেলিছে চব হয় চবে ৰেচ খেলিছে চাওক মানে মই এইটো ভাল লাগে চাই কেনে মানে যেতিয়া আপোনাৰ যে ট্ৰেফিক দিয়ে ন ট্ৰেফিক দিয়াৰ পাছত যোনটো মানে এৰি দিয়ে যে গ্ৰীণ ছিগনেল হয় মানে মানুহবিলাকে কি কৰে পূৰা ৰেচ খেলা দিয়ে মানে মই যাম আগত সি যাব আগত মানে সেইটো খেলে মানে ৰেচ খেলে তো এইটো চাই মোক ভাল লাগে কিবা এটা উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে স্কুটি বাইকৰ এইটোৱে ভাল মানে কি হ'ল ইমান জাগা নালাগে সৰু সৰু মানে গেপ পালে সোমাই দিব পাৰি তো স্কুটি বাইক লোৱাৰ এইটোৱে ভাল ভাবোঁ যে পুলিচে অলপ ধৰিলে থামনেল এখন পাওঁ কিন্তু আমাক নধৰেই দেখোন মানে জাম হোৱাৰ মেইন প্ৰব্লেমটো হ'ল এইটো মানে এইখন লিটিল ফ্লাৱাৰ স্কুল মানে বৰ্তমান ছুটি দিছে সেইকাৰণে মানে লিটিল ফ্লাৱাৰ স্কুল ছুটি দিছে ন তো সেইকাৰণে পূৰা জাম হৈ আছে কাৰণ সৰু সৰু ল'ৰা ছোৱালী যিহেতু ঠিকেই কৰিছে বাৰু আৰু এইফালে আকৌ আছে পুলিচ তো এইফালে হৈছে এইখন ৱাও কি লম্বা লাইন প্ৰথমতে জামটোৰ পৰা আপোনাৰ ওলাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ তো প্ৰথমতে জামটোৰ পৰা শেষ কৰি লওঁ ৰ'ব ধুনীয়া এটা ফ্ৰী ৰাস্তা যাই লওঁ ইয়াক চা ইণ্ডিকেটাৰ মাৰি দিছে না মানে দাদাজনে কি কৰিছে গাড়ীখনৰ ইণ্ডিকেটাৰ মাৰি থৈ দিছে লেফ্ট চাইডে কিন্তু যাই আছে চিধা ইয়াক কৈ দিওঁ ৰ'ব অ' দাদা ইণ্ডিকেটাৰ অফ কৰক মানে এইটো চাইডে জ্বলি আছে লেফ্ট চাইডেতো তো দাদাজনক কৈ দিলোঁ যে ইণ্ডিকেটাৰটো অফ কৰি ল'বৰ কাৰণে নহ'লে পিছৰ গাড়ী বহুত দিগদাৰ হয়তো তো সেইকাৰণে কৈ দিয়াটো ভাল আমাৰ তো চাওঁতে চাওঁতে বৰ্তমান আহি পালোঁ মই গণেশগুৰি তো আগত দেখা পাইছে এখন গণেশ মন্দিৰ আৰু এইফালে ধুনীয়াকৈ দোকানবোৰ আছে আৰু ভিৰৰ পৰা ওলাই ডাইৰেক্ট আহি পালোঁ আমি গণেশ মন্দিৰত মানে লগ পালোঁ আৰু আহি পালোঁ আমি গণেশ মন্দিৰ আৰু এইফালে গণেশ মন্দিৰ এইটো আৰু এতিয়া গৈ আছোঁ বৰ্তমান কাহিলীপাৰা আপোনালোকতো কোৱাই হোৱা নাই যে মই কিয় গৈ আছোঁ কাহিলীপাৰা তো কৈ দিওঁ মানে এখন দোকানত গৈ আছোঁ আৰু দোকানখন হ'ল চেলুনৰ দোকান আৰু স্পেচিয়েলি চাওক মই থাকোঁ ভেটাপাৰা কাহিলীপাৰা আহিছোঁ চুলি কাটিবৰ কাৰণে কিয় আহিছোঁ গম পাব
সকলোবোৰ। তো তাৰ কাৰণে মই এতিয়া গৈ আছোঁ কেনে কাহিলীপাৰা, আৰু ধুনীয়া দোকানখন শুনিছোঁ, মই গৈ পোৱা নাই। তো আমাৰ লোহিতহঁতে গৈ পাইছে, তো সিহঁতে কৈছে ধুনীয়া দোকানখন। তো যিহেতু মই চুলি কাটিম বুলি ভাবি আছিলোঁ, তো আজি ওলাই আহিলোঁ আৰু আপোনালোকক দেখাওনো কিনো স্পেচিয়েল আছে দোকানখনত। তো কৈছিলোঁ যে আপোনালোক এই দোকানখনত যোৱাৰ কথা, আৰু এতিয়া গৈ আছে সেইখন দোকানতে স্পেচিয়েলি কি আছেনো আমি গম পাম গৈ কিনে। তো তাৰ কাৰণে আপোনালোকে কণ্টিনিউ ব্লগটো চাই থাকিব, স্কিপ নকৰা কৰি। নাথাকো বাৰু লাগিব তোমাকে ঝক ৰেল চলে মোৰ বুকুতে ধুম ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে। আৰু ইফালে মোৰ আগত দেখা পাইছে এইখন জ্যোতি চিত্ৰবন। তো সকলোৱে জানে এইখন জ্যোতি চিত্ৰবন, চাই লওক। তো ইয়াতে সকলোবোৰ শ্বুটিং কৰা হয়, বেছিভাগ মানে আছামিজ চিৰিয়েল বা মুভি কিবাকিবি, তো ইয়াতে শ্বুটিং কৰা হয়। তো সকলোৱে জানে। আৰু এইটো আছে জ্যোতি চিত্ৰবনখন আছে কাহিলীপাৰা ৰোডত। তো কোনো যদি আহিব খোজে আহি কেনে চাব পাৰে। তো বহুতে নাজানিব পাৰে ন জ্যোতি চিত্ৰবন ক'ত আছে, তো সেইকাৰণে মই কৈ দিলোঁ কাহিলীপাৰা ৰোডতে আছে জ্যোতি চিত্ৰবন, য'ত অসমীয়া সকলো চিৰিয়েলবোৰ মানে চিৰিয়েল মুভি চুভিবোৰ শ্বুটিং কৰে বেছিভাগেই। যিহেতু মই গৈ আছোঁ দোকানখনত, তো আপোনালোকক এতিয়া ৰিকমেণ্ড নকৰোঁ, আগতে মই নিজে চাই লওঁ মানে কেনেকুৱা এক্সপিৰিয়েঞ্চ, তো চাই লওঁ তাৰপিছত আপোনালোকক ৰিকমেণ্ড কৰিম যে আপোনালোকে আহিব লগা হয় নে নহয়। তো তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ'টো। আৰু যদি লাইক কৰা নাই তো লাইক কৰি দিয়ক, আৰু যোনে নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ আপোনালোক তাতে। তো যিহেতু আজি ভিডিঅ'টো অলপ ছাছপেঞ্চ হৈ আছে, কিয়নো মই গৈ পোৱা নাই কেতিয়াও, তো গ'লেহে আপোনালোকক গম পাম আৰু গোটেইখিনি ডিটেইলছ দি যাম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাই থাকিব, স্কিপ নকৰা কৰি। আৰু এইফালে সেইফালে থাকে গণেশ মন্দিৰ, ত্ৰিগণপতি মন্দিৰ, য়েছ ত্ৰিগণপতি মন্দিৰ। আপোনালোকে যদি আহে এইফালে লিখা আছে 1 লেন ৰোড এহেড, আৰু এইফালে অলৰাইট গাড়ী চাড়ী পাৰ্কিং কৰি দিলোঁ। আৰু এইফালে দেখা হৈছে এইখনত ইলান কেফে, আৰু এতিয়া গৈ আছে ভিতৰত। আৰু এইফালে সিহঁতে গ'ল ভিতৰত, গাড়ী পাৰ্কিং কৰা হৈ গ'ল, আৰু এতিয়া গৈ আছে বৰ্তমান ভিতৰত। এটা হৈছে ইলান কেফে। এইফালে ৱাও, চাই লওক, প্ৰথমতে বাহিৰৰ এড্ৰেছটো চাই লওক এবাৰ। আৰু এতিয়া গৈ আছোঁ ভিতৰত। আৰু এইফালে ভিতৰৰ পৰা আগতে সোমাই ৰেডি, এইটো মহাজনে আমাৰ এইফালৰ পৰা মহাজনে আমাৰ সোমাই ৰেডি। আৰু লৈ আৰু হৈছে বা আছে, প্ৰথমতে জিক হেল্ল', আৰু দাদা ক'ত গ'ল? দাদা আছে লগত, পুৰা খাই আছে। তো হেল্ল' দাদা আছে, আৰু এবাৰ কৈ দিয়ক য়েছ। আৰু এতিয়া আহিছোঁ য'ত আপোনালোক কৈ আহিছিলোঁ গোটেই ৰাস্তাটোত, আৰু এতিয়া গোটেইখিনি দেখাই দিয়ক, ডিটেইলছত গোটেইখিনি কৈ যাম। আৰু চাই লওক, পৰিৱেশটো চাই লওক। পৰা ৰেডি কৰি থৈছিল খোৱা বস্তু, এইকেইটা খাই লওঁ ৰেডি হৈছে। পৰা ঠাণ্ডা চাণ্ডা খাই ল'লোঁ, প্ৰথমতে অলপ ৰিফ্ৰেছ হৈ লওঁ, আৰু ইফালে পৰা ঠাণ্ডা। তো যিহেতু আহিছোঁ আপোনাক গোটেইখিনি কৈ আহিছিলোঁ, আৰু এতিয়া কণ্টিনিউ দেখাই গৈ থাকিম, খালি কণ্টিনিউ ব্লগটো স্কিপ নকৰাকৈ চাই থাকিব, আৰু গোটেইখিনি ডিটেইলছ দি যাম। আৰু প্ৰথমতে ঠাণ্ডা খাই লওঁ। তো অলৰাইট, এতিয়া হ'ল মোৰ টাইম। আৰু এইফালে পৰা ৰেডি, পৰা দাদাও ৰেডি, পৰা এইফালে দাদা পৰা ৰেডি, দাদাই আৰু পৰা হাতত লৈ লৈছে বস্তু। এতিয়া চাই দিয়ক, টাইম বস্তু চাই লওক।
চুলি কটা হৈ গ'ল কমপ্লিট দেখাই গৈছে আগতে লুকটো বেলেগ আছিল আৰু এতিয়া হৈ গ'ল বেলেগ আৰু মেইন কথা হ'ল মূৰটোতে বেছি টাইম লাগিছে এনে বাইদেউ মূৰটোতে বেছি টাইম লাগিল আৰু এইফালে লুহিহঁতৰো কটা হৈ গ'ল কমপ্লিট আৰু এইফালে মোৰ লগত আছে বাইদেউটো আৰু দাদাটো এইফালে ধুনীয়াকৈ তিনিটাকৈ ধুনীয়াকৈ চুলিখিনি কটাই দিল তো দাদাই আৰু কিবা ক'ব তো কৈ দিয়ক মোক তো হাই মোৰ নামটো ৰূপম ডেকা আৰু এইটো মনালিছা মেধি তো আমি ইয়াতে এখন ইউনিভাৰ্চিটি পাৰ্ক এখন ষ্টাব্লিছ কৰিছোঁ নাম হৈ গ'ল এলেন কেফে জেগাটো হৈ গ'ল আপোনাৰ কাহিলীপাৰা ৰোড দক্ষিণ গাঁও দক্ষিণ গাঁও সোমাব নালাগে একদম মেইন ৰাস্তাৰ ওচৰতে পাই যাব আপোনালোকে একদম কোনো পাৰ্কিঙৰ ব্যৱস্থা একদম কৰি থৈ দিয়া আছে একদম মানে অসুবিধা নাপায় লগতে যদি আহে আপোনাৰ বিহুৰ আগত যদি আহে আমাৰ বিহুত ভাল ডিছকাউণ্ট অফাৰ চলি আছে যদি আপোনালোকে যদি আহে তেতিয়াহ'লে ভাল ডিছকাউণ্ট উপভোগ কৰিব পাব আৰু আহক আমাৰ বিউটিচিয়ান আৰু আমাৰ হেয়াৰ ড্ৰেছৰ হাতৰ এটা পৰশ লওক আমাক ফিডবেক দিয়ক কেনেকুৱা পায় আপোনালোকে আহক তো দাদাক গোটেইখিনি কৈ দিলে আৰু প্ৰাইচ লিষ্ট কৰিব অলপমান প্ৰাইচ লিষ্ট আপোনাৰ এতিয়া বৰ্তমান আমাৰ 10 to 20% আমাৰ ডিছকাউণ্ট চলি আছে আমাৰ কেমিকেল ৱৰ্কছ লাইক ষ্ট্ৰেইটনিং হৈ গ'ল স্মুথনিং হৈ গ'ল ঠিক আছে কেৰাটিন হৈ গ'ল তো 10% আমাৰ ডিছকাউণ্ট চলি আছে 10% ডিছকাউণ্ট আছে 10 to 20% ডিছকাউণ্ট চলি আছে আকৌ যদি আপোনালোকে দোকানখনৰ কথা ভালকৈ জানিব খোজে তো দাদাহঁতৰ তাত এটা এপ আছে তো এপটোৰ কথা দাদাই ভালকৈ বুজাই দিব আপোনালোকক আমাৰ প্লে ষ্ট'ৰত এলেন কেফে বুলি কিনে যদি আপোনালোকে চাৰ্চ কৰে তেতিয়াহ'লে এলেন কেফেৰ এটা এপ এটা পাব য'ত আপোনালোকে প্ৰাইচ লিষ্ট চেক কৰিব পাৰিব লগতে আপোনালোকে এপইণ্টমেণ্ট ল'ব পাৰিব যদি আপোনালোকে এপইণ্টমেণ্ট এনেকুৱা নহয় যে টাইমিঙৰ কথা থাকে যে আপোনাৰ কিবা যদি কুৱেৰিজ থাকে তে সেইটো আপোনালোকে সুধিব পাৰিব যিকোনো ধৰণৰ ফোন নম্বৰৰ পৰা লৈ কিনে হোৱাটছএপ নম্বৰৰ পৰা লৈ কিনে আদি কৰি তাতে সকলোবোৰ দিয়া আছে সকলোবোৰ দিয়া আছে তাতে আপোনাৰ প্ৰাইচ লিষ্টটো চেক কৰিব পাৰিব এলেন কেফে বুলি কিনে লগতে আপোনালোকে যদি চাব বিচাৰিছে ফটো চটো দেখোন আমাৰ ফেচবুক পেজ এটা আছে এলেন কেফে ইউনিচেক্স হেয়াৰ এণ্ড বিউটি চেলন বুলি কিনে তো আপোনালোক কি কয় দাদা যোনটো এপটোতো ভিডিঅ' লাষ্টত দেখাই দিয়া হ'ব আৰু যোনটো এফ বিৰ যোনটো পেজৰ লিংকটো তো ডিছক্ৰিপশ্যনত দিয়া থাকিব গৈ কিনে একবাৰ চেক আউট কৰি ল'ব বুলি আশা থাকিল থেংক ইউ ছ' মাছ ৱেলকাম টু এলেন কেফে আহিব লগ পাম বুলি আশা ৰাখিলোঁ তো আজিলৈ মানে যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব কেনেকৈ হৈছে কমেণ্ট কৰিব আৰু যদি বেয়া হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ মানে টিল দেন টাটা Bye bye. Bye bye.